নমস্কাৰ বন্ধু বান্ধৱীসকল আছাম ক্ৰিয়েশ্যন চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি হ'ল অভিনেত্ৰী বৰষা ৰাণী বিষয়াৰ স্বামী ভাস্কৰ বৰুৱাৰ জন্মদিন আৰু এই শুভক্ষণতে মোৰ ফালৰ পৰা ভাস্কৰ বৰুৱালৈ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, ভাস্কৰ বৰুৱাৰ পত্নী বৰষা ৰাণী বিষয়াই তেখেতৰ জন্মদিনত কি উপহাৰ দিলে আৰু কি ক'লে আহকচোন এই ভিডিঅ'টোৰ জৰিয়তে চাওঁ। কিন্তু তাৰ আগতে যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মই ভিডিঅ' দিলে সকলোতকৈ আগত নটিফিকেশ্যনবোৰ পায়। গতিকে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ জীৱন সংগীজনৰ কথা কওঁ শুনক। চিনাকি নিচেই কম দিনৰ, কিন্তু তেওঁৰ হৃদয়খন যেন মোৰ আপোন কেইবাটাও জনমৰ। সৎ সহজ সৰল আৰু সাহসী ল'ৰাজনৰ জীপাল হাঁহিটো আৰু সঁচা অন্তৰখনে লাহে লাহে মোক এক ছিঙিব নোৱাৰা এনাজৰীৰে বান্ধি পেলালে। মোৰ নিসংগতাৰ পাৰ ভাঙি চকুত ৰঙা সপোন সানি নীল আকাশত পুনৰ দুপাখি মেলি হেঁপাহ পলুৱাই উৰিবলৈ তেওঁ সমাজৰ সকলো নিয়ম ভাঙি মোৰ হাত ধৰি ক'লে, বোলা জীৱনটো নতুনকৈ আৰম্ভ কৰিবা। কোনে কৈছে নৈৰ দুপাৰ কেতিয়াও এক নহয়? সেতু বন্ধাৰ সাহস আৰু হেঁপাহ লাগিব। অলপ অভিমানী কিন্তু হাঁহি আৰু চুপতিৰ ভঁৰাল ভাস্কৰ বৰুৱাৰ আজি উপজা দিন। তেওঁৰ প্ৰয়াত মাতৃ পিতৃ আৰু ভগৱানক ধন্যবাদ জনাইছোঁ তেওঁক মৰতলৈ অনাৰ বাবে, আৰু আপোনালোকৰ পৰা বিচাৰিছোঁ অলপ আশীৰ্বাদ আৰু অযুত মৰম। বেবী, উইচ ইউ আ ভেৰি হেপী বাৰ্থডে। ইউ কমপ্লিট মি, ইউ আৰ মাই ষ্ট্ৰেংথ। ইউ ডু ইৰিটেট মি এট টাইমছ, বাট ইউ নো হোৱাট? I love everything about you.